क'क्राझार सहरनि साखाथियाव खारगामियाव गोदानै लुफुंनाय आयेन फरायसालिमाखौ दिनै BTCनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बेखेवना होयो। बे हाबाफारियावनो बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलर प्रफेसर लाइस्राम लाड्डु सिंह आरो जायगानि MLA लरेन्स इस्लारि, BTCनि हाग्रा बिफाननि मावफुंगिरि सोद्रोमा रनजित बसुमतारी आरो क'क्राझार आयेन फरायसालिमानि आथिखालनि गोरायुं प्रिता ब्रह्मजों लोगोसे गुबुन गुबुन बिफाननि बिबानगिरि आरो आयेन फरायसालिमानि फरायसा फरायसुलिफोरा बाहागो लायो। मख'नो गोनांदि क'क्राझार खारगामियाव गोदानै लुफुंनाय आयेन फरायसालिमाखौ थांनाय 2017 मायथाइयावनो BTCनि गाहाय हाग्रामा महिलारिया गायसनदोंमोन। क'क्राझाৰৰ লগতে বডলেণ্ডৰ লগতে আমাৰ লোৱাৰ আসামৰ কাৰণে এইটো ভাল এটা খবৰ। আজি ক'ক্ৰাঝাৰ ল কলেজে নতুন বিল্ডিঙত আজিৰ পৰা তেখেতসকলৰ যিটো টিচিং লাৰ্নিং আৰু বাকি কামখিনি ইয়াতে আৰম্ভ কৰিব। সো এইটো আমাৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট। আমি সকলোৱে জানো আমাৰ দেশখন চলিবৰ কাৰণে এক্সিকিউটিভ আৰু যি আছে আমাৰ পাৰ্লামেণ্টাৰী সকলৰ লগতে জুডিচিয়াৰীটো খুব প্ৰয়োজন হয়। সমাজখন যদি সঠিক পথত আগুৱাই নিব লাগে আমি দেশ সমাজখন ছিষ্টেমৰ মাজেৰে লৈ যাব লাগিব আৰু সেই ছিষ্টেমটো ঠিক কৰে আমাৰ আইনে। গতিকে আজি আমাৰ মাজত আইনজীৱী আমাক লাগিব বিভিন্ন কাম কাজৰ কাৰণে। আমাৰ অফিচ আদালত ছিষ্টেমত চলিব লাগিব, সমাজৰ বিভিন্ন সমস্যাবিলাক ছিষ্টেমৰ মাজেৰে সমাধান হ'ব লাগিব আৰু এই উদ্দেশ্য লৈ পেলাই যিটো ল যিটো এডুকেশ্যন আজি ভাৰত চৰকাৰে ডিজাইন কৰিছিলে বা আমাৰ অসম চৰকাৰে যিটো দিছিলে সেইটো আজি চলি আছে। কিন্তু দুৰ্ভাগ্যজনক কথা বহুতখিনি ল কলেজ এতিয়ালৈকে প্ৰভিঞ্চিয়েলাইজ হোৱা নাই। এই ল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগিব, তেতিয়াহে আমাৰ যিটো উদ্দেশ্য এইটো সফল হ'ব। তো সেইকাৰণে কোকৰাঝাৰ ল কলেজটো অতি শীঘ্ৰে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে আৰু যিটো ইয়াত নতুন বিল্ডিং হ'ল ইয়াত মই আশা কৰিছোঁ খুব ভালকৈ ল কলেজৰ যিটো টিচিং লাৰ্নিং আৰু বাকী কামখিনি খুব ভালকৈ চলিব। আমি বডলেণ্ড গভৰ্ণমেণ্টৰ তৰফৰ পৰা অনাগত দিনত এই ল কলেজৰ উন্নতিৰ কাৰণে যিখিনি সহায় কৰিব লাগে বা ছাপোৰ্ট কৰিব লাগে সেইটো আমি কৰি যাম। আৰু এতিয়া মই ছাত্ৰ ছাত্ৰীক কংগ্ৰেচুলেশ্যন দিছোঁ যে তেখেতসকলে ভাল এটা ইয়াত সুবিধা পাবলৈ সক্ষম হৈছে আৰু অনাগত দিনত আমাৰ 4খন জিলা এতিয়া 5খন জিলা হ'ল, প্ৰত্যেকটো জিলাত এখন এখন ল কলেজ আমাৰ থাকিব লাগে। তো ইয়াৰ কাৰণে আমি অসমৰ শিক্ষা বিভাগৰ লগত কথা পাতিব বিচাৰিছোঁ। প্ৰত্যেকখন জিলাত আৰু বেছিকৈ আমাক ছায়েন্স কলেজ লাগে। ইয়াৰ কাৰণে আমি গভৰ্ণমেণ্টৰ লগত মানে আলোচনা মিলিত হ'ম অতি শীঘ্ৰে আৰু প্ৰত্যেকখন সাব ডিভিজনত এখন এখন হায়াৰ ছেকেণ্ডাৰী গভৰ্ণমেণ্ট থাকিব লাগে। এইবিলাক কথা আমি যোৱাকালি আমাৰ কাউন্সিলত চৰ্চা কৰিছোঁ। বডলেণ্ডত এতিয়া শান্তি অহাৰ পিছত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমাৰ অঞ্চললৈ আহিছে। গভৰ্ণমেণ্ট অনুষ্ঠান আৰু প্ৰাইভেট অনুষ্ঠান বহুত আমালৈ আহিছে। আজিৰ দিনটো আমাৰ কাৰণে এটা ভাল দিন, কাৰণ আজিৰ দিনত আৰু এটা আমি কাম কৰি আহিছোঁ ৰাতিপুৱাই। এইটো হ'ল চিৰাঙত আমাৰ এটা ফৰেষ্ট স্কুল লগতে ক্লাইমেট চেঞ্জ ৰিচাৰ্চ চেণ্টাৰ এটা নৰ্থ ইষ্টত প্ৰথমবাৰৰ কাৰণে আজি ফাউণ্ডেশ্যন ষ্ট'ন লে কৰা হৈছে। গতিকে তেনেকুৱা অনুষ্ঠানবিলাক প্ৰতিষ্ঠা হোৱাৰ পিছত আমাৰ অঞ্চল নিশ্চয় অলপ যিটো আগুৱাই যাব, যিটো ডেভেলপমেণ্ট হ'ব সেইটো অলপ ক্ষিপ্ৰতাৰে হ'ব বুলি মই আশা কৰিছোঁ। বাই ইলেকশ্যনটোতো জেনেৰেল ইলেকশ্যনৰ নিচিনা নহয়। গতিকে বাই ইলেকশ্যনত এইটো জাষ্ট এটা ফৰ্মেলিটি এটা নিচিনা হ'ব। ইলেকশ্যনটোতো জিকি আছোঁ। আমাৰ যিটো BJP UPPL বা GSPৰ যিটো টীম আছে, গ্ৰুপ আছে, ইয়াত এলায়েন্সটো টীমটো আমাৰ কেণ্ডিডেটবিলাক জিকি আছে। গতিকে বাই ইলেকশ্যনটো লৈ পেলাই আমি ইমান চিন্তিত নহয়, খালি এইটো এটা ফৰ্মেলিটি হ'ব আৰু আমাৰ কেণ্ডিডেট জিকি যাব। ক'ৰবাত আৰম্ভ হৈছে, ক'ৰবাৰ পৰা আহিছে আৰু এতিয়া আমি সঘনে আলোচনা কৰি আছোঁ BJP আৰু UPPLৰ মাজত আমাৰ কাম কাজবিলাক লৈ পেলাই। যোৱাকালি আপোনালোকে গম পাইছে আমাৰ যিটো ভূমিৰ ক্ৰাইচিছ আছিলে সেইটো সমাধান কৰিবৰ কাৰণে এটা ডাঙৰ এটা ডিচিশ্যন এক্সিকিউটিভ কাউন্সিলে লৈছে আৰু EC মিটিঙত লোৱা হৈছে। চ' তেনেকুৱা বিভিন্ন কাম কাজ কৰাত আমি এতিয়া ব্যস্ত আছোঁ আৰু পলিটিকেলি যিবিলাক কথা আহি আছে, এনালাইচিছ কৰি আছে, সেইবিলাক বহুত কথা বাস্তৱ নহয়। গতিকে এইকাৰণে তেনেকুৱা কথাবিলাক বহুত বেছি আলোচনা কৰিব লাগে বুলি মই নাভাবোঁ।